Welcome to Grow Up Oshom. কোনো এজন মহান লোকে ঠিকই কৈছিল যে সকলো মানুহে বাহ্যিক চেহেৰাটো সজাই পৰাই খুব ধুনীয়াকৈ ৰাখোঁ, কিন্তু মনৰ ভিতৰখন ধুনীয়া কৰিবলৈ আমি খুব কম চেষ্টা কৰোঁ। চেহেৰাৰ সৌন্দৰ্য মানুহে দেখে, কিন্তু এটা সুন্দৰ মন, এখন সুন্দৰ হৃদয় ভগৱানে বিচাৰে, ভগৱানে দেখে। নমস্কাৰ, প্ৰথমে আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল গ্ৰ' আপ অসমলৈ স্বাগতম জনাইছোঁ। আজিৰ কাহিনীটো আৰম্ভ কৰিছোঁ। সেইদিনা ৰাতিপুৱাৰ সময় আছিল। কোনোবাই দুৱাৰখন খটখটাইছিল। ঘৰখনৰ সৰুজন ল'ৰা অভিনৱে আহি দুৱাৰখন খুলি দেখিছিল যে এজন আটক ধুনীয়া সহজ সৰল ব্যক্তি ৰৈ আছিল। আৰু ব্যক্তিজনে তাক দেখি ক'লে যে মই তোমাৰ কাৰণে ইয়ালৈ আহিছোঁ, তুমি মোক চিনি পোৱা নাই নেকি? তেতিয়া অভিনৱে ক'লে, নাই পোৱা, কোন হয় আপুনি? তেতিয়া ব্যক্তিজনে ক'লে, ময়েই সেইজন যাৰ বাবে তোমাৰ ওচৰত আজি ধন, টকা, গাড়ী, অট্টালিকা, সুখ, শান্তি সকলোখিনি আছে। তেতিয়া অভিনৱে ক'লে, আপুনি কি ভগৱান নেকি? মই ভগৱান হয়। মানুহে কয় যে ঈশ্বৰ সকলোৰে আশে পাশে থাকে, কিন্তু দেখা পোৱা নাযায়। পিছে মই আজি দেখা দিছোঁ তোমাক। আজি গোটেই দিন তুমি মোক লগ পাব পাৰিবা। পিছে কেৱল তুমিহে মোক দেখিবা, আন কোনেও নেদেখে। তেতিয়া অভিনৱে হাঁহি হাঁহি ক'লে যে কি মিছা কথাবোৰ কৈ আছে আপুনি, ধেমালি কৰিব আহিছে ন? এনেদৰে কথা পাতি থাকোঁতেই অভিনৱৰ মাকে পিছফালৰ পৰা মাত দিলে, কি অকলে অকলে কথা পাতি আছ, ভিতৰলৈ সোমাই আহ। তেতিয়া অভিনৱে একেবাৰে আচৰিত হৈ পৰিল। মায়ে দেখোন অকলে আছ বুলি ক'লে। মায়ে তেওঁক দেখা পোৱা নাই যে। অভিনৱ একেবাৰে হতভম্ব হৈ পৰিল। আৰু সেই সময়ত চাহ এঘোট খাই মাকে একাপ চাহ লৈ উঠিছিল। তাৰতো সেয়া অভ্যাসেই। মা, কি চাহ বনাইছ, ইমান চেনি? তেনেতে অভিনৱৰ ওচৰতে বহি থকা ভগৱানৰ আগত তাৰ নিজকে যেন কিবা এটা দুখী দুখী অনুভৱ হ'ল। তাৰপিছত মৰমৰ মাতেৰে মাকক ক'লে, হ'ব মা, অলপ বেছি হৈছে বাৰু, একো নাই, খাব পাৰিম। চাহ খাই সি গা ধুবলৈ বুলি গা ধোৱা ঘৰলৈ গ'ল। আৰু সেই গা ধোৱা ঘৰলৈও ভগৱান ব্যক্তিজন তাৰ লগতে গ'ল। গা পা ধুই ধুনীয়াকৈ পূজা পাঠ কৰিলে। তাতো ভগৱানজন অভিনৱৰ লগতে বহি আছে। সি ধুনীয়াকৈ পূজা আৰাধনা কৰিলে, কাৰণ সি জানে ভগৱান যে আজি তাৰ লগতে আছে। ওলাই মেলি লৈ যাবলৈ বুলি গাড়ীখনত বহিলগৈ। তাতো দেখিলে যে কাষৰ ছিটটোত ভগৱান ব্যক্তিজন আগতেই আহি বহি আছে। সি ভাবিলে, বাহ, ভালেই হ'ল। এনেদৰে আগবাঢ়ি গৈ থাকোঁতে কাৰোবাৰ পৰা তালৈ এটা ফোন আহিল। আৰু গাড়ী চলায়েই সি ফোনটোত কথা পাতিব ধৰিলে, যিহেতু তাৰ সেয়া অভ্যাসেই। কিন্তু কেইমিনিটমান পাছতেই তাৰ মনলৈ আহিল, মই কি কৰি আছোঁ? ভগৱানে যদি গালি পাৰে তেতিয়া কি হ'ব? সেইবুলি ভাবি সি গাড়ীখন ছাইডত ৰাখি কথা পাতিব ধৰিল। নিয়মবোৰ মানি চলি কথা পাতিছিল লাভ লোকচানৰ কিবা এটা কামৰ, আৰু লগতে সুধিছিল যে এক্সট্ৰা টকা কিমান ল'ব পৰা যাব কামটোৰ পৰা। তেনেতে অভিনৱৰ আকৌ ভগৱানৰ চকুত চকু পৰি মাত কথা একেবাৰে বন্ধ হৈ গ'ল। অফিচত গৈ সেই ষ্টাফখিনিক গালি ধমকি দিয়া মানুহজন সেইদিনা সি একেবাৰে একোৱেই নকৰিলে। সকলোৰে লগতে মিলিজুলি মৰমেৰে কথা পাতিলে, সহযোগ কৰিলে। তেওঁ কৰ্মচাৰীখিনিও তেতিয়া আচৰিত হৈ পৰিল, ছাৰৰ আজি আকৌ কি হ'ল, ইমান ভাল ব্যৱহাৰ কৰিছে। তেনেদৰে ভালেকৈ গোটেই দিনটো পাৰ হ'ল। তাৰ মনলৈ ক্ৰোধ, লোভ, মোহ, খং এইবোৰ একোৱেই আহিব নোৱাৰিলে। সেইদিনা আবেলি হ'ল। ঘৰলৈ যাবলৈ বুলি গাড়ীত বহিল। সি নিজেও ছিট বেল্ট লগালে আৰু ভগৱানজনকো ক'লে, আপুনিও লগাই লওক। ভগৱানজনেও ছিট বেল্ট লগাই ল'লে। ঘৰ আহি পালেহি। মাকে আহাৰ তৈয়াৰ কৰি ৰাখিছে। ডাইনিং টেবুলতে দুয়ো বহিল। অভিনৱে প্ৰথমে ক'লে যে হে ভগৱান, আপুনি প্ৰথম আৰম্ভ কৰক। তাৰপিছত দুয়োৱে ধুনীয়াকৈ খাই বৈ উঠিল। মাকে অভিনৱলৈ চাই সুধিলে যে কি হ'ল অভি, আজি চব্জি বেয়া নাপালা নেকি? খোৱাৰ মাজতে একো নক'লা যে? আজি সূৰ্য একেবাৰে পশ্চিমত উদয় হোৱা যেন লাগিছে। তেতিয়া অভিনৱে ক'লে, নহয় মা, আজি সূৰ্য মোৰ হৃদয়ৰ পৰা উদয় হৈছে, মোৰ মনৰ পৰা উদয় হৈছে। আজি ভাত মোৰ প্ৰসাদৰ দৰে লাগিল। প্ৰসাদ জানো বেয়া পাব পাৰে মা? মাক একেবাৰে থমকি ৰৈ গ'ল। মনে মনে ভাবিলে, ই ইমান সলনি কেনেকৈ হ'ল? তাৰপিছত অভিনৱে ইফালে সিফাল কৰি শুবলৈ বুলি বিচনাৰ কাষলৈ গ'ল। তাতো গৈ দেখিলে ভগৱান ব্যক্তিজন তাতেই ৰৈ আছে। তেতিয়া ভগৱানজনে অভিনৱৰ মাথাত হাত ফুৰাই লাহে লাহে ক'লে, আজি তুমি টোপনি যাবৰ বাবে গান শুনিব, কিতাপ পঢ়িব নালাগে। আজি তোমাৰ শান্তিৰ টোপনি আহিব। সঁচাকৈয়ে অভিনৱৰ খুব ভাল টোপনি আহিছিল। ৰাতিপুৱা মাকে চিঞৰি দিয়াতহে অভিনৱে সাৰ পাইছিল। চকু মেলি চাই সি ভাবিলে, এইটো দেখোন এটা সপোনহে আছিল। কিন্তু সপোনটোৱে কোনোবাখিনিত তাৰ মনত উপলব্ধি কৰোৱাইছিল তাৰ ভুলবোৰৰ,
সঁচা অৰ্থত সেইটো এটা সপোনেই নাছিল। সি জীয়াই থাকিও যে সি মৃত মানুহৰ দৰে আছিল, শুই আছিল, আচলতে শোৱাৰ পৰা জগাইছিল তাক সপোনটোৱে। সপোনটোৱে বুজাইছিল যে সকলো মানুহৰ লগতে ভগৱান নতুবা ঈশ্বৰ থাকে, কাষৰ পৰা নিৰীক্ষণ কৰি। আমি সদায় ভাল কাম, ভাল চিন্তাৰে জীয়াব লাগে। সঁচাই আমি সকলোৱে মনৰ মাজত বিকাৰ বেমাৰ লৈ শুই থাকোঁ। সকলোকে এনেকুৱা এক সপোনৰ আৱশ্যক যিয়ে আমাক শোৱাৰ পৰা জগাই দিয়ে। এই কাহিনীটো হৈছে তেনেকুৱা এটা সপোন। ওপৰত থকাজনৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় আছে। ঈশ্বৰে আপোনাৰ ওপৰত দৃষ্টি সদায় ৰাখে। সততাৰ মাজেৰে, ত্যাগ, ধৈৰ্য, সাহসেৰে আৰু পৰিয়ালৰ মৰম স্নেহ লগত ৰাখি কৰি দেখাওক এনে এক কাম যিয়ে আপোনাৰ লগতে আপোনাৰ ঘৰখনৰো মান মৰ্যাদা সকলোতে বিয়পাই পেলাব। শেষত এই প্ৰেৰণাদায়ক ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ প্ৰেৰণাদায়ক ভিডিঅ' মোক পাই থাকিবলৈ প্লিজ এই গ্ৰ' আপ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।